নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছো সকলোকে আমাৰ এই ইউটিউব চেনেলটোলৈ। অসম চৰকাৰৰ অধীনত আপোনাৰ নতুনকৈ পদ খালী হৈছে, এপ্লাই চলি আছে। ল'ৰা ছোৱালী সকলোৱে আবেদন কৰিব পাৰিব। এই ভেকেঞ্চিটো ক'ৰ পৰা আহিছে, কিদৰে আবেদন কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোবোৰ আজিৰ এই ভিডিঅ'টোত কম সময়ৰ ভিতৰতে আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ প্ৰথমতে পাবৰ বাবে। চ' আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, এই পোষ্টটো আপোনাৰ আহিছে বাইহাটা চাৰিআলি BEd কলেজ, অৰ্থাৎ বাইহাটা চাৰিআলিত আপোনাৰ যিখন BEd কলেজ আছে তাৰ ফালৰ পৰা 1 নম্বৰ পোষ্টটো হৈছে পেডাগজি ছাবজেক্ট। আপোনাৰ ইয়াত অন পোষ্ট ইটছ মেথামেটিক, হিষ্ট্ৰী এণ্ড ছ'চিয়েল ছায়েন্সৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ কেণ্ডিডেট মোষ্ট বি MA MSc আপোনাৰ 55% মাৰ্ক লাগিব। তাৰপিছত আপোনাৰ নতুবা আপোনাৰ মাৰ্ক এণ্ড MED ডিগ্ৰী থাকিব লাগিব, নহয়তো মিনিমাম আপোনাৰ 55% নম্বৰ লাগিব। কেণ্ডিডেট মোষ্ট বি ক্লিয়াৰ UGC NTP কৰিব লাগিব। আপোনাৰ PhD ডিগ্ৰী ফৰ ৰিকগনাইজেশ্যন ইউনিভাৰ্চিটি, ইয়াৰে যিকোনো এটা থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে ফাউণ্ড ইন ছাবজেক্ট। ইয়াত পোষ্ট আছে আপোনাৰ 2টা। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনাৰ ইয়াত PGD ডিগ্ৰী কৰা হ'ব লাগিব, মিনিমাম 55% থাকিব লাগিব। তাৰপিছত আপোনাৰ MDI ডিগ্ৰী মিনিমাম 55%। তাৰপিছত আপোনাৰ UGC NET বা PhD ডিগ্ৰী থাকিব লাগিব। MA কৰিলেও হ'ব, মিনিমাম 55% নম্বৰ লাগিব। তাৰপিছত আপোনাৰ BEd মিনিমাম আপোনাৰ 55% নম্বৰ লাগিব। ইয়াৰে আপোনাৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন উল্লেখ কৰিছে, ইয়াৰে যিকোনো এটা থাকিলে আপোনালোকে এই পোষ্ট কেইটাত আপোনাৰ আবেদন কৰিব পাৰিব। স্পেচিয়েলটো ইয়াত উল্লেখ কৰা নাই। তাৰপিছত আপোনাৰ এপ্লাইটো আপোনাৰ অফলাইন হ'ব, বায়'ডাটাৰ জৰিয়তে আপোনালোকে অনলাইন মানে আবেদন কৰিব লাগিব। ইয়াত আপোনাৰ ঠিকনাটো আপোনাৰ দিছে যে ডক্টৰ আব্দুল ছামেদ, প্ৰিন্সিপাল অফ ছেক্ৰেটাৰী বাইহাটা চাৰিআলি BEd কলেজ, আপোনাৰ পোষ্ট অফিচ বাইহাটা চাৰিআলি, ডিষ্ট্ৰিক্ট কামৰূপ, পিন আপোনাৰ 781381। আৰু লগতে কিবা সুধিব থাকিলে ইয়াত ফোন নম্বৰটো উল্লেখ কৰিছে, আপোনালোকে ফোন কৰিও ইয়াত সুধিব পাৰে। আৰু লাষ্ট ডেটটো আপোনাৰ প্ৰায় 12 জুলাই মানত হ'ব। চ' যদি অফিচিয়েল এডভাৰটাইজমেণ্টটো চাব বিচাৰে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গৈ চাব পাৰে। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰক। ধন্যবাদ।